হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এইফালে মই আহিলোঁ পথাৰলৈ দেই, যিহেতু আজি আমাৰ কঠীয়া পৰা হৈছে, কঠীয়া সেইফালে মানে পাৰিব আৰু এয়া ঠিক ঠাক কৰি আছে। এইফালে জেওৰা মানে দুখন কমটি হ'ল, তাকে এওঁলোকে সেই জেওৰা ভেটিবলৈ বুলি মানে লাগি আছে আৰু এই দাদাক দুজনে। তাৰপিছত এইফালে আমাৰ এওঁলোক পথাৰত, তাৰপিছত সেয়াই আৰু তাকে বোলো পৰিৱেশটো অকণমান আপোনালোককো দেখুৱাই দিওঁ, যিহেতু আমাৰ মানে কঠীয়া পথাৰত পৰা হয়, সেই তাকে আৰু ঠিক ঠাক কৰি আছে, মৈ দি থৈছে। তাৰপিছত এইফালে আমাৰ পথাৰ, ইয়াতে ৰুব লাগিব আৰু অলপ দিনৰ পিছত আৰু, যিহেতু আজি কঠীয়া পৰা হৈছেহে, সেয়াই আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ। তাৰপিছত এইফালে দৈ আৰু কোমল চাউলৰ মানে জলপান, তাকে খাবলৈ বুলি লৈছোঁ আৰু মানে খাই আছোঁ আৰু তেনেকুৱা, তাকে আপোনালোককো বোলো অকণমান দেখুৱাই দিলোঁ। তাৰপিছত আজৰি হৈ মেলি ব্লাউজটো যিহেতু পৰহি দিনাখনে কাটি থৈছিলোঁ, তাকে সেই চিলাবলৈ বুলি লৈছোঁ, একদম সময় পোৱা নাই মানে।